এইফালে চাওক এইজনী উৎপাত আমাৰ লাডু উৎপাত চাওক এই তাই টোপনিত চকু ৰঙা হৈ গৈছেগৈ তাই তথাপিতো তাই নুশুৱে তাই অকল বাহিৰলৈ যাব লাগে গৰমখনত ক'ত বাহিৰলৈ যোৱা তুমি ক'ত যোৱা এই হাঁহিটো মাৰিছে দেখিছে নাই এতিয়া ফুফু নাযায় অকণমান টোপু যোৱা দেই দেহা শুই থাকাতো নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল, মোৰো ভাল, বেটি মানুহৰো ভাল। আৰু এলেক্স লেকচনাৰ নতুন এটি ভিডিঅ'লৈ আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি আমি ঘৰলৈ যামগৈ। আজি মাৰ ঘৰলৈ অহা 5 দিনেই হ'ল আৰু এইকেইদিন দিনকেইটা ইমান সোনকালে পাৰ হৈ গ'ল ধৰিবই নোৱাৰিলোঁ। হাঁহি ফূৰ্তি কৰি এইকেইটা দিন কেনেকৈনো পাৰ হ'ল গমেই নাপালোঁ। আৰু আজি যামগৈ, থাকিম বুলি ভাবিছোঁ দুদিনমান, কিন্তু নাথাকোঁ, কাৰণ ইয়াত থাকিলেনো কেনেকৈ হ'ব, যিহেতু এতিয়া বিয়া হৈ ওলাই গ'লোঁ, সেইখন ঘৰৰ প্ৰতিও দায়িত্ব আছে, সেইকাৰণে ঘৰলৈ যাবগৈ লাগিব। আৰু মনটো বেয়া লাগি আছে। আৰু এনেকুৱা নহয় যে ইয়ালৈ, কাৰণ মোৰ প্ৰত্যেকবাৰে ইয়ালৈ যেতিয়াই আহোঁ তেতিয়া যাবলৈ অলপোৱে মন নাযায়, কাৰণ সৰুৰ পৰাই যোনখন ঘৰত ডাঙৰ দীঘল হ'লোঁ সেইখন ঘৰকনো এৰি পিনি কেনেকৈ যাব, কিন্তু তথাপিও উপায় নাই, যাবলৈ লাগিবই। আৰু প্ৰত্যেকজনী ছোৱালীয়ে, বিয়া দিয়া ছোৱালীয়ে হয়তো এইখিনি অনুভৱ কৰিব পাৰে, নিজৰ মাকৰ ঘৰলৈ আহিব টাইমখনত কিমান আনন্দৰে আহে, আৰু যোৱা টাইমখিনিত সেই আৱেগকণ কাকো বুজাব নোৱাৰি। আৰু কি ক'ম, মানে মনটো ইমানেই বেয়া লাগি আছে, যেনে তেনেহে তাৰমানে চকুপানীখিনি ধৰি ৰাখিছোঁ। আৰু যোৱা টাইমত প্ৰত্যেক দিনাখনি মই এনেকুৱাই হয়, কিন্তু মাৰ আগত নেদেখাওঁ কান্দি, কাৰণ সেইখিনি টাইমত যদি ময়ে কান্দি দেখাওঁ তেতিয়া মাৰ মনটো বেয়া লাগিব, সেইকাৰণে যেনে তেনে ধৈৰ্য ধৰি থাকোঁ। আৰু এইফালে এতিয়া মই বেটি মানুহ অকণমান উলিয়াই আনিছোঁ, আৰু অলপ পাছতে যাম, মানে এতিয়া ৰ'দটো অকণমান ওলাইছে, সেইটো কাৰণে পিছ টাইমতে যাম, কাৰণ বেটিক লৈ পিনি গৰমত যাব নোৱাৰোঁ। আৰু ঘৰতো কাম অলপমান আছে, সেইখিনি কৰি মেলি আজৰি হৈ পিনি যাম। আৰু এইফালে আমাৰ বেটি ধুনীয়াকৈ আজি ঘৰলৈ যাবাগৈ নেদেখা, মামাৰ ঘৰৰ পৰা যাবাগৈ, আজি যাবাগৈ, মামাৰ ঘৰৰ পৰা যাবাগৈ। আৰু আমাৰ বেটি মানুহ কি জানেনে, তাই য'তেই নাযায়, তাৰমানে ইয়াতে হওক বা ঘৰতে কাৰোবাৰ ঘৰত যদি যায়, তাত যদি বেছিকৈ মৰম পায়, সেই জেগাডোখৰ বা সেই মানুহখিনি এৰি পিনি তাই যাব নিবিচাৰে বা আহিব নিবিচাৰে। আৰু প্ৰথমবাৰ যেতিয়া আহিছিলোঁ আমি ইয়ালৈ, তেতিয়া যাব টাইমত তাৰমানে তাই মনটো মাৰি দিলে, আৰু ঘৰত গৈ পিনি আধা ঘণ্টাতকৈ বেছি মানে মনটো মাৰি আছে, কাৰোলৈ চোৱা নাই, হঁহা নাই। তাৰ পাছদিনাখনিৰ পৰাহে তাৰমানে মনটো তাই অকণমান মুকলি লাগিছে, কিন্তু ইয়াৰ পৰা যেতিয়া গ'লোঁ তাইৰ মনটো তাৰমানে একেবাৰে মৰা। আৰু সৰু ছোৱালী যদিও বুজি পাইছে, মৰমবোৰ বুজি পায় সকলোৰে। ভাল লগা ঠাইখিনিলৈ বা আপোনজনৰ ওচৰলৈ আমি যেতিয়াই আহোঁ, যেতিয়াই থকাকৈ অহা হয়, সেই টাইমখিনি কিমান সোনকালে গুচি যায় একো ধৰিব নোৱাৰি। মই এতিয়া 5 দিন থাকিলোঁ, আজি সৈতে 5 দিন হ'ল, কিন্তু ইমান সোনকালে দিনবোৰ গুচি গ'ল ধৰিবই নোৱাৰিলোঁ। ঘৰত থাকিলে দিনটো একদম নাযায় নোপোৱা যেন লাগে, এডোখৰ লাগে আজি দিনটো পাৰেই নহ'ব নেকি, কিন্তু ইয়াত আহি ইমান সোনকালে দিনটো গুচি গ'ল ধৰিবই নোৱাৰিলোঁ। আৰু আজি অৱশেষত ঘৰলৈও যাব হ'ল, আৰু বহুত বেয়া লাগিছে মনটো। মাক ফোন কৰিছিলোঁ, মায়ে কৈছিলে দুদিনমান থাকিবলৈ, কিন্তু মই ক'লোঁ নাথাকোঁ। আৰু মাকো ক'ব পৰা নাই যে যামগৈ বুলি, কিন্তু তথাপিও ক'লোঁ আৰু যে আজি যামগৈ। আৰু বিয়া দি উলিয়াই দিয়া সকলো বা প্ৰত্যেকজনী ছোৱালীয়ে গম পায় এইখিনি আৱেগখিনি, কাকো বুজাব দৰকাৰ নাই, সেই মুহূৰ্তখিনি কেনেকুৱা লাগে। সেইখিনিয়ে আজি বিশেষকৈ কি দেখাব পাৰোঁ মই নাজানো, কিন্তু আপোনালোকৰ লগত যিহেতু সকলোবোৰ শ্বেয়াৰ কৰোঁ, সেইকাৰণে এইখিনিও শ্বেয়াৰ কৰিলোঁ মোৰ অনুভৱখিনি। এই ৰাস্তাটো, এই পদূলিটো আজিৰ পৰা বহুত মিছ কৰিম, আকৌ কেতিয়াকৈ আহিব পাওঁ নাজানো, আৰু বহুত মনত পৰিব। এতিয়া বেটি মানুহ কাপোৰ অলপমান আছে, কাপোৰখিনিও ভৰাই লওঁগৈ লাহে ধীৰে, কামখিনিও লাহে ধীৰে কৰি তাৰপিছত ওলাম আৰু লাহেকৈ ঘৰলৈ যাবলৈ। আৰু এইফালে এতিয়া আমাৰ বেটি মানুহ পাপাকক কৈছে, দেহা আজি যাবাগৈ নি? যামগৈ নহয় আজি মামাৰ ঘৰৰ পৰা। তুমি থাকিব মন আছে নি তোমাৰ ভাগৰ? থাকিবা নি তুমি? থাকিবা নি? এইফালে চোৱা আকৌ, এইফালে যাবানে থাকিবা? যাবানে থাকিবা? যাবগৈ লাগিব ন, ডাঙৰ হ'লে থাকিবা দেই, ডাঙৰ হ'লে থাকিবা দেই ইয়াত। কেতিয়াবা ভাবোঁ জানেনে, যে আমি অকল ছোৱালীবোৰেইনো কিয়
বিয়া সোমাই পিনি ঘৰখন এৰি একেবাৰে গুচি যাব লাগে। নিজৰ আপোন ঘৰখন, যোনখন ঘৰ সৰুৰে পৰা জন্মৰ পৰা ডাঙৰ দীঘল হৈ সকলোৱে মৰম চেনেহ লৈ শেষত সেই মৰম চেনেহখিনি এৰি থৈ পিনি এখন বেলেগ এখন ঘৰলৈ গুচি সেই ঘৰখনক আপোন বুলি ভাবি ল'বলগীয়া হয়। কিয় আমাৰ ছোৱালীবোৰৰ জীৱনটোৱে এনেকুৱা, বিধাতাই কিয় আমাৰ ছোৱালীবোৰৰ কপালতে এনেকৈ দেখিলে, কেতিয়াবা বহুত ভাবোঁ। কিন্তু কি কৰিব, যিটো নিয়তিৰ নিয়ম সেইটো আগৰ পৰাই চলি আহিছে। মই ক'লে বা নক'লে ইয়াত কোনো কথা নাই। আৰু এতিয়াতো ক'বলৈ গ'লে এইখন ঘৰটো নহয়, সেইখন ঘৰ মোৰ মানুহজনৰ ঘৰখনেই নিজৰ, সেইখনৰ ঘৰৰ প্ৰতিয়ে মোৰ দায়িত্ব আছে। কিন্তু দায়িত্ব এইখন ঘৰৰ প্ৰতিও আছে। কিন্তু কিছুমানে কয় যে তোমাৰ সেইখন ঘৰৰ প্ৰতি দায়িত্ব নাই, তুমি এতিয়া এইখন ঘৰৰ হয়, এইখন ঘৰক তুমি নিজৰ বুলি ভাবিব লাগিব, এয়া মা দেউতা নিজৰ হয়, সেইখন ঘৰৰ প্ৰতি তোমাৰ এতিয়া কোনো দায়িত্ব নাই। এইটো জানো যে সেয়া মা দেউতাই মোৰ নিজৰ মা দেউতা হয়, এয়া মোৰ মাৰ ঘৰখনৰ মা দেউতা যেনেকৈ নিজৰ, সেইখন মোৰ মানুহজনৰ মা দেউতাও মোৰ নিজৰ মা দেউতা হয়, আৰু সেইখন ঘৰেই মোৰ নিজৰ ঘৰ হয়। কিন্তু মানুহ কিছুমানে কিয় কয় যে সেইখন ঘৰৰ প্ৰতিয়ে অকল দায়িত্ব আছে, নিজৰ মাকৰ ঘৰৰ প্ৰতি দায়িত্ব নাই কিয়? মই এইটো নাভাবোঁ যে নিজৰ মাকৰ ঘৰৰ প্ৰতি দায়িত্ব নাই। সেইখন ঘৰৰ প্ৰতি যিমানখিনি দায়িত্ব আছে, মোৰ এইখন ঘৰৰ প্ৰতি দায়িত্ব বহুতেই আছে। কাৰণ এইখন ঘৰতেই মই সৰুৰ পৰা জন্মৰ পৰা ডাঙৰ দীঘল হ'লোঁ, মাৰ কোলাত, পাপাৰ কোলাত, তেনেকৈ ডাঙৰ দীঘল হৈ পিনি মই ডাঙৰ হোৱা। আৰু সেই মৰম চেনেহখিনি ত্যাগ কৰি পিনি মই সেইখন ঘৰৰ প্ৰতিয়ে যদি সকলোবোৰ দি দিওঁ, এইখন ঘৰত কি থাকিল? ছোৱালী হ'ল বুলিয়ে যে নিজৰ মাক বাপেকক পাহৰি সেইখন ঘৰক আপোন কৰি ল'ব লাগিব তেনে কোনো কথা নাই। এইখন ঘৰ যেনেকুৱা সেইখন ঘৰো মোৰ মতে তেনেকুৱাই। মোৰ মনত কোনো ভেদভাৱ নাই। মোৰ মানুহজনৰ ঘৰৰ মানুহখিনিও মোৰ কাৰণে নিজৰ, আৰু এইখন ঘৰো মোৰ কাৰণে নিজৰ। সেইকাৰণে সকলোকে কোৱা নাই, যোনবোৰ মানুহে এইবোৰ কয় তেওঁলোককে কৈছোঁ, কেতিয়াও এইবোৰ ভেদাভেদ নাই। আৰু এইখিনিয়ে আজি বিশেষকৈ ভিডিঅ'টো বেছিকৈ কৈ থকাই হৈছে, কাৰণ ব্লগটো বনাবলৈ মোৰ আজি একেবাৰে মন নাই। আপোনালোকে মোৰ কথাবোৰত গম পাইছে চাগে, কাৰণ মনটো আজি একেবাৰে ভাল নাই। কিছুমান কথা মনলৈ আহিল, মোৰ মনত যোনখিনি কথা আছে সেই কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। যিহেতু সকলোবোৰ কথাই শ্বেয়াৰ কৰোঁ, সেইকাৰণে আপোনালোকক নিজৰ ভাবিয়ে শ্বেয়াৰ কৰিছোঁ। তাত যদি কিবা বুজি মই ভুল কৈছোঁ তেনেহ'লে ক্ষমা কৰিব মোক, আৰু মোৰ ভুলবোৰ শুধৰাই দিব। আৰু এইফালে এতিয়া বেটী মানুহ শুই আছে, মই তাই শুই থাকোঁতেই কাপোৰ কেইটামান আছে ভৰাই লওঁ, ভৰাই পিনি জাপি মেলি লওঁগৈ, অলপ পাছত যাবই হ'ব। আৰু এইফালে বেটী মানুহে কাপোৰ কেইটামান শুকুৱাই ৰ'দত দিছিলোঁ, সেইকাৰণে এতিয়া ভাবিছোঁ ভৰাই লওঁ, ঘৰলৈ ওলাব হ'বই। আৰু এতিয়া ৰ'দটোও লাহেকৈ কমিছে, সেইকাৰণে তাইৰ ভাগৰ কাপোৰকেইটা ভৰাই পিনি জাপি লওঁ সোনকালে। আৰু বেটী মানুহ শুলে, সেইকাৰণে লৰালৰিকৈ কামবোৰ কৰিছোঁ। আৰু এতিয়া সেইফালে এতিয়া কাপোৰখিনি ভৰালোঁ, এতিয়া এইখিনি লাহে ধীৰে জাপি লওঁগৈ, তাৰপিছত লাহে ধীৰে ওলাম। আৰু এইফালে মোৰ বেটী ধুনীয়াকৈ শুই আছে, তাই শুই লওক। মোৰ কাপোৰখিনি এতিয়া ভিতৰতে থৈ পিনি জাপি লওঁগৈ, এইখিনি ইয়াতে থৈ পিনি তাত জাপিব লাগিব, ভৰাম এতিয়া বেগত। আমাৰ বেটী উঠিলা নি? আকৌ শুইছে দেখোন, হাইখন আঁতৰাই দিয়া আকৌ, তাই টোপনি আছে, আধা ভঙা হ'ল, এইবিলাক শুই থাকিলে। আৰু এইফালে মই এতিয়া এইখিনি বেটী ভাগৰ বস্তু হয় এইখিনি ভৰাই লওঁ, থাকিয়ে গৈছিলে এতিয়া দেখিছোঁহে, এইবোৰ বেটীৰ দৰৱ হয় এইবোৰ, এইখিনি ভৰাই লওঁগৈ ধুনীয়াকৈ। ইফালে এতিয়া এইখিনি ভৰাই লওঁ বেটী ভাগৰ। সৰু ল'ৰা ছোৱালী থাকিলে নিজৰ কাপোৰ কানি অনাটো নহয়ে, মাত্ৰ অকল তাহাঁতৰ কাপোৰে ভৰ্তি হৈ যায় বেগ। এনেকুৱা লাগে যেন ক'ৰবাত এমাহ দুমাহৰ কাৰণে থাকিবলৈ গৈছোঁ, তেনেকুৱা গোটেই লাগে। অকল তাহাঁতৰ বস্তুৱে ভৰ্তি হৈ যাব। এতিয়া মোৰ এনেকুৱা লাগিছে যেন মই বহুত দিন থাকিব লাগিব। চাওকচোন, 5 দিনতে ইমানখিনি বস্তু এনেকৈ বেগ ভৰি গৈছে দুটা। এতিয়া আমি ঘৰলৈ যাবলৈ ওলালোঁ। এইফালে এতিয়া টাইম হ'ল 5টা বাজিয়ে গ'ল। ইফালে বেটী মানুহ ওলালে, হয়নে? আমি যাওঁগৈ, হয়নে? ঘৰলৈ যাবলৈ ওলালোঁ। মিষ্টাৰো ওলাইছে আৰু লাহেকৈ এতিয়া বাহিৰলৈ অকণ ওলাইছোঁ। ইমান গৰম উঠিছে, কাপোৰখিনি পিন্ধি দিয়াৰ পাছত লাহে ধীৰে যাম আৰু এতিয়া, হয়নে? পাপা ওলাব, আমি যাম আৰু ন। এইফালে মিষ্টাৰে গাড়ী উলিয়াইছে, সেইটো ভাইটি যাব হৈ গ'ল। এতিয়া আমি যাওঁ আৰু ঘৰলৈ লাহেকৈ। থাক দে ভাইটি, যাওঁ থাক।
ঠিক আছে তেনেহ'লে আজিলৈ ভিডিঅ'টো ইমানতে সামৰোঁ বুলি ভাবিছোঁ। আজি বিশেষ আপোনালোকক একো দেখুওৱা নহ'লে, যিমানখিনি পাৰোঁ অলপমান দেখুৱালোঁ আৰু। ইফালে এতিয়া আমাৰ ঘৰৰ মেইন গেটত সোমালোহি আৰু অলপ পাছতে ঘৰ গৈও পামগৈ। তেন্তে ঠিক আছে, আজিলৈ ভিডিঅ'টো সামৰিছোঁ। ভিডিঅ'টো চাই যদি ভাল পালে তেনেহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।